আজি আমি দুর্গা পূজাত আছো বেলবরণ কৰিব আহিছো আমি ধুলানিত বহি हेलो एवरीवन वेलकम बैक टू माय यूट्यूब चैनल। तो गाइज आपनालोक सकलोले मोर फाলৰ পৰা हैप्पी दुर्गा पूजा टू ऑल ऑफ यू। আৰু গাইজ এয়া হৈছে ষষ্ঠী দিনাখন, মানে ষষ্ঠী দিনাখন যাৰ ঘৰৰ পৰা প্ৰতিমা দাতা দিয়া হয় তেখেতসকলৰ ঘৰত এনেকৈ ধানৰ শৰাই ল'ব যায় আৰু ধানৰ শৰাই লৈ আনি পেলাই বেলবৰণৰ নিয়মখিনি কৰা হয়। চ' এয়া আমাৰ পেহীহঁতৰ ঘৰ হয় আৰু পেহীহঁতৰ এইবাৰ মূৰ্তি দিয়াৰ কাৰণে মানে সিহঁতৰ ঘৰত ধানৰ শৰাই ল'ব গৈছে। চ' এই ধানৰ শৰাই লৈ আনি পেলাই বেলবৰণৰ যিখিনি নিয়ম থাকে সেইখিনি নিয়ম কৰা যাব আৰু এনেকৈ ওলাই লৈ গ'ল আৰু আমি এনেকৈ পিছে ঘৰ মানে খোজকাঢ়ি গৈ আছোঁ। তিনিওজনী আগত গৈ আছে ঢোল তাল লৈ পেলাই শৰাই, আমি এনেকৈ খোজকাঢ়ি গৈ আছোঁ তিনিওজনী। আৰু এতিয়া আমি খোজকাঢ়ি আহি ফাইনেলি পাই গ'লোঁ। এয়া হৈছে আমাৰ চকীগেটৰ নিয়াৰ চাংচাৰি, চকীগেটৰ পূজা হয় দুৰ্গা পূজা। তো এইটো এটা ডেক'ৰেট কৰিছে এনেকুৱা ভাল লাগিছে, কিন্তু এইটো লাইনৰ পষ্টত দিয়া হৈছে তো ভাল লাগিছে দেখিবৰ কাৰণে। আৰু এয়া দেখিছেনে ইমান ধুনীয়া লাগিছে। এইবাৰ মূৰ্তিটো অকণমান ইউনিক হয়, মানে ভাল লাগিছে আৰু কিবা এটা। চ' আৰু মানে এইটো এইখিনি টাইমটো অকণমান দেৰিয়ে হৈছে, 9-10মান বাজিছে। পূজাটো কৰোঁতেতো ৰাতি 12টা বাজি গৈছে বোলে, কিন্তু মই 12টালৈকে নাথাকিলোঁ। আৰু এয়া মানে কোনো মানুহ নাই, আমি এইকেইটাই আছোঁ যিহেতু ৰাতি হৈছে। আৰু গাইজ এয়া পূজাৰ হলাৰ মানে বেক চাইডে সেই ফিল্ড আছে, স্কুলৰ ফিল্ড হয় য'ত নেকি মই নিজেও মই পঢ়িছিলোঁ আগতে সৰুতে। তো এয়া আমি ফিল্ডত মানে পাৰ্ক এখন আছে। চ' এই সৰুকৈ আৰু বেছি ডাঙৰ নহয় ইমান। তো এই পাৰ্কতে আমি আহিলোঁ আৰু আহি পেলাই আৰু এই বেলগছটো দেখিছেনে পাৰ্কৰ ভিতৰতে আছে। আৰু এই বেলগছতে আজি ষষ্ঠীৰ নিয়মখিনি কৰা হ'ব, মানে বেলবৰণ পতা হ'ব। চ' আমি মানে যেতিয়ালৈকে যোগাৰ কৰি আছে তেতিয়ালৈকে আমি অকণমান পাৰ্কত এনেকৈ খেলিলোঁ, ঝুলনা ঝুলিলোঁ, তো অকণমান টাইম পাছ কৰিলোঁ আৰু এইজনী হৈছে মোৰ পেহীৰ ছোৱালী, মানে দেখিছেনে তাইৰ উৎপাত। এয়া উৎপাত। আৰু এই দুজন হৈছে মোৰ পেহীৰ ল'ৰা, মানে এজন ডাঙৰ ল'ৰা আৰু এজন বঢ়িয়া মোৰ ভাইটি বঢ়িয়া। ফাইনেলি ষষ্ঠী পূজাৰ মানে আৰম্ভ হৈ গ'ল। ইয়াতে বেলবৰণ এতিয়া আৰম্ভ হৈ গ'ল। সকলোৱে দুর্গা পূজাত আছো বেলবরণ কৰিব আহিছো আমি ধুলানিত বহি আছো ডাঙৰকেইটা বহি ফালে উঠছি হৈ গ'ল বাই বাই। আৰু গাইজ এতিয়া মানে ষষ্ঠী পূজাটো অকণমান দেৰি হ'ব, অকণমান নহয় ৰাতি 12টা বাজিব। চ' সেইটো কাৰণে মই ইমান 12টালৈকে নাথাকিলোঁ, মই 10টা বজাতে ঘূৰি